हेलो फ्रेंड्स मैं आज ये भिडिओत अनुसंधान 5.2 5 नम्बर अंकटा कर देखुवाई दिन कोनोबाई काली रिक्वेस्ट करिसिला हेकारणे आज भिडिओ बनाइছো और एकेदिने भिडिओ आपलोड দিব পৰা নাই মোৰ নিজৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাইছো তাৰ বাবে দুখিত তো ইয়াতে প্ৰথম অংকটো আছে 5 নম্বৰত যদি a b c গ্ৰেটাৰ দেন 0 হয় প্ৰমাণ কৰিব লাগে a স্কয়াৰ + b স্কয়াৰ + c স্কয়াৰ গ্ৰেটাৰ অৰ ইকুয়াল ab + bc + ca সো বেছি দেৰি নকৰি ব্লগ ভিডিওটো আৰম্ভ কৰিছো ইয়াতে যেহেতু কন্ডিশন দিয়া আছে a b c কমা a কমা b কমা c গ্রেটার দেন 0 সো গতি ইয়াৰ পৰা আমাক প্ৰমাণ কৰিব লাগে এইখিনি দেখুৱাই দিব লাগে যিখিনি দিয়া আছে সেইখিনি লিখি ল'ব লাগিব আমাক প্ৰথমতে দিয়া আছে a b c গ্রেটার দেন 0 a b c গ্রেটার দেন 0 হলে আমি ইয়াৰ পৰা আমি আগতে লিখি পাই আহিছো a - b হোল স্কয়ার গ্রেটার দেন অর ইকুয়াল 0 লিখিব পাৰি a দুটাৰ পৰা a b গ্রেটার দেন 0 যেহেতু a আৰু b ৰ মান জিকে লোৱা নহওক a আৰু b ইকুয়াল যদি 2 লোৱা হয় 1 - 2 ইকুয়াল -1 হলে ইয়াৰ বৰ্গ কৰিলে কি হৈ যায় +1 গতিকে সদায় a - b হোল স্কয়াৰৰ মান কি হৈ যায় গ্রেটার দেন অর ইকুয়াল 0 হৈ যায় যেহেতু a আৰু b ৰ মান যদি আমি সমান লৈ লওঁ তেনেহলে ইকুয়াল হৈ যাব আৰু a আৰু b ৰ মান আমি বেলেগ বেলেগ ললে কেতিয়াবা প্লাস আহিব আৰু মাইনাস আহিলেও তাৰ বৰ্গ কৰিলে কি হৈ যাব ধনাত্মক আহি যাব গতিকে a b c গ্রেটার দেন 0 হলে এই ক্ষেত্ৰত আমি a - b গ্রেটার দেন অর ইকুয়াল 0 লিখিব পাৰো আকৌ b c গ্রেটার দেন 0 ইয়াৰ ক্ষেত্ৰত আমি লিখিব পাৰো b - c গ্রেটার দেন অর ইকুয়াল 0 এইটো আমি নামকৰণ কৰি দিছো 1 নম্বৰ 2 নম্বৰ কৰি দিছো আকৌ c আৰু a ৰ ক্ষেত্ৰত c, a গ্রেটার দেন 0 হলে ইয়াৰ পৰা আমি লিখিব পাৰো c - a হোল স্কয়ার গ্রেটার অর ইকুয়াল 0 নাম্বার 3 ওতে আমি এই কেইটা যোগ কৰি দিলে প্ৰথমটো এইটো প্ৰমাণ হৈ যাব 1 যোগ 2 যোগ 3 that implies আমি বাওফালৰ কেইটা বাওফালে যোগ কৰি বহাই দিম a - b হোল স্কয়ার b - c হোল স্কয়ার যোগ c - a হোল স্কয়ার গ্রেটার দেন অর ইকুয়াল বাওফালৰ 0 কেইটা যোগ কৰিলে ইয়াতে 0 হৈ যাব গতিকে এইখিনি সমাধান কৰিলে আমি পাম a - b হোল স্কয়ার সূত্ৰটো ভাঙি দিলে আমি জানো সবে a স্কয়ার - 2ab প্লাস b স্কয়ার - 2bc প্লাস c স্কয়ার আৰু এইখিনি ভাঙি দিলে কি হ'ব c স্কয়ার - 2ac যোগ a স্কয়ার গ্রেটার অর ইকুয়াল 0 সো এইখিনি আমি সমাধান কৰিলে আমি কি পাম ইয়াতে যেহেতু a স্কয়ার কেইটা আছে দুটা a স্কয়ার আৰু a স্কয়ার 2a স্কয়ার b স্কয়ার যোগ b স্কয়ার 2b স্কয়ার তেনেকে c স্কয়ার দুটা আছে মাইনাস 2ab 2bc minus 2ca greater or equal 0 এতিয়া ইয়াৰ পৰা আমি 2 কমন ললে এইখিনিৰ পৰা a স্কয়ার প্লাস b স্কয়ার প্লাস c স্কয়ার লিখিব পাৰো আৰু এইখিনি আমি এইফালে লৈ গলে 2 into ab plus bc plus ca লিখিব পাৰো দুয়োফালে 2 এৰে ভাগ কৰি দিলে সমান সংখ্যা বা অংকৰে ভাগ কৰি দিলে চিহ্নৰ পরিবর্তন নহয় গতিকে a স্কয়ার প্লাস b স্কয়ার c স্কয়ার গ্রেটার অর ইকুয়াল ab প্লাস bc প্লাস ca হ'ব প্রমাণিত হৈ গল এইখিনি আমাক প্ৰমাণ কৰিব দিছে a স্কয়ার প্লাস b স্কয়ার প্লাস c স্কয়ার গ্রেটার অর ইকুয়াল ab প্লাস bc প্লাস ca এইখিনি কন্ডিশনৰ শর্ত দিয়া আছিল a, b, c গ্রেটার দেন 0 ইয়াৰ পৰা এইখিনি আমাক প্ৰমাণ কৰিব লাগে সো আমাৰ এইখিনি হৈ গল আশা কৰিছো ভিডিওটো বুজাতো সুবিধা হোৱা নাই কিবা সুবিধা হলে কমেন্ট কৰি জনাব 5.3 number 2 এতে দিয়া আছে a divided by b square plus b by a square greater than 1 by a plus 1 by b ইয়াতে এটা কন্ডিশন দিয়া আছে এটো a greater than b ইয়াতে দিয়া আছে গতিকে ইয়াৰ পৰা আমি প্ৰমাণ কৰিব পাৰো a greater than b দিয়া আছে সো ইয়াৰ পৰা আমি লিখিব পাৰো 3 বিভাজন সূত্ৰ মতে আকৌ 3 বিভাজন সূত্ৰ মতে আমি লিখিব পাৰো a minus b greater than 0 number 1 আকৌ যেহেতু a minus b greater than 0 ইয়াৰ দুয়োফালে আমি a minus b into a plus b কৰি দিলে greater than 0 into a plus b that implies a minus b into a plus b আমি a square minus b square লিখিব পাৰো আৰু শূন্যৰ লগত এখিনি পূৰণ কৰিলে শূন্য হৈ যাব অৰ্থাৎ a square minus b square greater than আমি কি লিখিব পাৰো শূন্য লিখিব পাৰো
2 নম্বৰ গতিকে 1 আৰু 2 আমি গুণ কৰি দিলে ইয়াতে কি আহিব 1 into 2 that implies a minus b ইয়াৰ বাওঁফালে আছে a minus b আৰু ইয়াৰ ফালে আছে a square minus b square greater than 0 গতিকে a square minus b square into a minus b আমি লিখিব পাৰোঁ সো এইখিনিৰ পৰা আমি লিখিব পাৰোঁ a square লগত আমি পূৰণ কৰিব পাৰোঁ a minus b আৰু b square লগত পূৰণ কৰিব পাৰোঁ a minus b greater than 0 that implies আমি এইখিনি যদি আমি পূৰণ কৰি দিওঁ a square লগত এইখিনি পূৰণ কৰি দিলে কি আহিব a square আৰু a কিউব আহি যাব minus a square b আকৌ ইয়াতে কি আহিব b square অৰ্থাৎ b square আৰু a হ'ব ইয়াতে a b square বা b square আৰু b square আৰু b লগত পূৰণ কৰিলে মাইনাছ মাইনাছ প্লাছ অৰ্থাৎ b কিউব আহি যাব ইয়াতে that implies ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ a কিউব আৰু b কিউব দুটা আমি একেলগে কৰি দিলোঁ a কিউব আৰু b কিউব এইফালে আনি লৈছোঁ that implies a কিউব প্লাছ b কিউব গ্ৰেটাৰ দেন এইখিনি আমি সেইফালে লৈ লৈছোঁ গ্ৰেটাৰ দেন সেইফালে প্লাছ মাইনাছটো প্লাছ হৈ গৈছে ইয়াতে a কিউব প্লাছ b কিউব গ্ৰেটাৰ দেন a b ইয়াতে আমি কমন ল'লে ইয়াতে থাকিব a তাতে থাকিব b গতিকে a b ইনটু a প্লাছ b গতিকে আমি দুয়োফালে আমি a b ৰে পূৰণ কৰি দিলে a কিউব প্লাছ b কিউব গ্ৰেটাৰ দেন যেহেতু a b আমি আৰু এটা পূৰণ কৰি দিছোঁ গতিকে ইয়াতে a কিউব প্লাছ b কিউব ডিভাইডেড বাই a স্কোয়াৰ b স্কোয়াৰ গ্ৰেটাৰ দেন a plus b divided by ab লিখিব পাৰোঁ ইয়াৰ পৰা a কিউব ইয়াতে যেটো আছিল ইয়াতে a কিউব plus b কিউব এটো a স্কয়ার b স্কয়ার আমি এইফালে আনিছোঁ ভাগ কৰি দিছোঁ আৰু ab টো হেফালে লৈ ইয়াৰ লগত ভাগ কৰি দিছোঁ গতিকে আমি এটো লাইন লিখিব পাৰোঁ আকৌ আমি a কিউব ডিভাইডেড বাই a স্কয়ার b স্কয়ার লিখিব পাৰোঁ আৰু b কিউব ডিভাইডেড বাই ভাঙি লিখিলে আমি একে লিখিব পাৰোঁ ab a plus b divided by ab আছে ইয়াতে আমি লিখিব পাৰোঁ a divided by ab b divided by ab গতিকে আমি এইখিনি কাটিলে a স্কয়ার আৰু ইয়াতে a কিউব আছে গতিকে ইয়াতে a থাকিব divided by b স্কয়ার আৰু b স্কয়ার আৰু b কিউব আছে ইয়াতে কাটিলে b থাকিব b divided by a স্কয়ার a ইয়াতে থাকিব 1 by b ইয়াতে থাকিব 1 by a b কাটি গলে যেহেতু আমাক প্রমাণ কৰিব দিছে a divided by b স্কয়ার b divided by a স্কয়ার greater than 1 by a আগত আছে আনি দিলো আগত 1 by b পিছত বহাই দিলো যোগৰ ক্ষেত্ৰত যেহেতু আমি স্থান সলনি কৰিব পাৰো হেন্স প্রুফ এইখিনি আমাক প্ৰমাণ কৰিব দিছে ইয়াতে 502 নম্বৰটো ইয়াতে দি আছে 2a স্কয়ার প্লাস b স্কয়ার গ্রেটার দেন a ইনটু a প্লাস টুৱাইছ b দেখুৱাব লাগে আৰু এটা ইয়াতে শর্ত দি আছে বাকি অংককেইটাৰ ক্ষেত্ৰত a গ্রেটার দেন b বুলিও দিয়া আছে গতিকে আমি a গ্রেটার দেন b ৰ পৰা আমি এখানে প্ৰমাণ কৰিব পাৰো a গ্রেটার দেন b যেহেতু দিয়া আছে আমি ত্ৰিবিভাজন সূত্ৰ মতে আমি পাইছিলো ত্ৰিবিভাজন সূত্ৰ মতে a greater than b হলে আমি গতিকে ইয়াৰ পৰা আমি প্ৰমাণ কৰি যাম a minus b greater than 0 অৰ্থাৎ a minus b ৰ মান greater than 0 হলে ইয়াক আমি দুয়োফালে বৰ্গ কৰি দিলেও ইয়াৰ চিহ্নৰ পৰিৱৰ্তন নহয় ই greater than থাকি যাব যেহেতু a minus b ৰ মান সদায় কি হ'ব ধনাত্মক হ'ব a আৰু b ৰ মান যিকেই লোৱা নহওক এৰ মান 2 b ৰ মান 1 ললে a minus b অৰ্থাৎ 2 minus 1 স্কয়ার ইকুয়াল 1 ইয়াৰ মান কি হ'ব greater than 0 আকৌ এৰ মান 1 b যদি আমি 2 লও a minus b অৰ্থাৎ
1 মাইনাছ 2 ইকুৱেল -1 আহিব বৰ্গ কৰি দিলে ইয়াৰ মান কি হ'ব +1 যেটো সদায় কি হ'ব শূন্যতকৈ ডাঙৰ হ'ব গতিকে a - b হোল স্কয়াৰৰ মান সদায় গ্ৰেটাৰ দেন 0 হ'ব এইটো আমি এতিয়া হোল স্কয়াৰ সূত্ৰত ভাঙি দিলে a স্কয়াৰ - 2ab + b স্কয়াৰ গ্ৰেটাৰ দেন 0 হ'ব দ্যাট ইমপ্লাইজ আমি ইয়াৰ পৰা লিখিব পাৰো যেহেতু আমাক ইয়াতে 2a স্কয়াৰ + b স্কয়াৰ a * a + 2ab লাগে গতিকে ইয়াতে আমি 2a স্কয়াৰ এটা আনিব গলে 2a স্কয়াৰ কৰি দিলে যেহেতু আমি 2a স্কয়াৰ এটা লৈছো ইয়াৰ পৰা a স্কয়াৰ আমি এটা বাদ দিলো ইয়াৰ মানৰ কোনো পৰিৱৰ্তন নহয় a স্কয়াৰে থাকি যাব -2ab + b স্কয়াৰ গ্ৰেটাৰ দেন 0 যেহেতু 2a স্কয়াৰ লগত b স্কয়াৰ আনিব লাগে এটো b স্কয়াৰ এতে যোগ কৰি দিছো আৰু বাকি যে দুটা থাকিলে সেই দুটা আমি a স্কয়াৰ + 2ab মাইনাস কমন ললে আহি যাব অৰ্থাৎ 2a স্কয়াৰ + b স্কয়াৰ গ্ৰেটাৰ দেন a স্কয়াৰ + 2ab হৈ যাব যেটো 2a স্কয়াৰ + b স্কয়াৰ ইয়াৰ পৰা a কমন ললে a + 2b 5 ফোন নম্বৰটো দি আছে a³ - b³ গ্ৰেটাৰ দেন a - b হোল কিউব ইয়াতে কন্ডিশন দিয়া আছিল কি দিয়া আছে a গ্ৰেটাৰ দেন b বুলি দিয়া আছে গতিকে এটো a গ্ৰেটাৰ দেন b পৰা এখিনি প্ৰমাণ কৰতে অলপ অসুবিধা হয় যদিও সহজতে কৰিব গলে a³ - b³ গ্ৰেটাৰ দেন a - b হোল কিউব এখিনি যিখিনি দিয়া আছে আমি ইয়াৰ পৰা সমাধান কৰিলে a³ - b³ গ্ৰেটাৰ দেন a - b হোল কিউবৰ সূত্ৰ আমি ভঙাই দিলে কি হ'ব a³ - b³ - 3ab into a - b গতিকে a³ b³ আৰু এইখিনি কেনসেল হৈ যাব অৰ্থাৎ -3ab a - b <0 লিখিব পাৰো আমি ইয়াৰ পৰা অৰ্থাৎ 3ab ৰে আমি দুয়োফালে ভাগ কৰি দিলে -3ab ৰে a - b গ্ৰেটাৰ দেন 0 লিখিব পাৰো -3ab ৰে দুয়োফালে ভাগ কৰি দিলে বা মাইনাসৰে পূৰণ কৰি দিলেও চিহ্নৰ হাল হলনি হয় গতিকে <2 ইয়াতে গ্ৰেটাৰ দেন হৈ যাব আৰু মাইনাস সমান সংখ্যাৰে ভাগ কৰিলে চিহ্নৰ পৰিৱৰ্তন নহয় কিন্তু মাইনাস পূৰণ কৰি দিয়াৰ কাৰণে ইয়াতে <2 গ্ৰেটাৰ দেন হৈ গৈছে a - b গ্ৰেটাৰ দেন 0 ইয়াৰ পৰা আমি লিখিব পাৰো a গ্ৰেটাৰ দেন b আকৌ এইখিনিৰ পৰা ইয়াৰ পৰা এতিয়া উলটাকে কৰি গলে আমি প্ৰমাণখিনি পাই যাম যেহেতু ইয়াতে দিয়া আছে a গ্ৰেটাৰ দেন b সূত্ৰ গতিকে আমাক ইয়াৰ পৰা পৰীক্ষাত প্ৰমাণ কৰি দেখুৱাব লাগিব দিলে গতিকে a গ্ৰেটাৰ দেন b ত্ৰিবিভাজন সূত্ৰ মতে আমি পাই আহিছো a - b গ্ৰেটাৰ দেন 0 হ'ব a গ্ৰেটাৰ দেন b হলে a - b গ্ৰেটাৰ দেন 0 লিখিব পাৰো গতিকে আমি দুয়োফালে এটো a - b লগত ইয়াতে -3ab আমি গুণ কৰি দিম -3ab দুয়োফালে গুণ কৰি দিম -3ab into a - b যেহেতু -3ab গতিকে আমি এটো লিখিব পাৰো শূন্যতকৈ -3ab into a - b এখিনি আমি লিখিব পাৰো গতিকে আমি দুয়োফালে কি যোগ কৰি দিম a³ - b³ আৰু ইফালেও আমি a³ - b³ যোগ কৰি দিলে বাকি এখিনি ঠিকে থাকিব a - b that implies a³ - b³ গ্ৰেটাৰ দেন এখিনি সূত্ৰ মতে আমি লিখিব পাৰো a - b হোল কিউব প্ৰমাণটো হৈ গ'ল এখিনি আমাক প্ৰমাণ কৰিব দিছে hence proved